বৃহৎ উদ্দেশ্য নহয়, সাংগঠনিক ভিত্তিটো অলপ শক্তিশালী কৰাৰ কাৰণে মই যোৱা 11 অক্টোবৰত কংগ্ৰেছ দলত যোগদান কৰিলোঁ। তাৰপিছত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ ৱৰ্কাৰ আছে দলৰ, সেই দলৰ কৰ্মীবিলাকৰ লগত যে চা চিনাকি আৰু আগন্তুক যিটো লোকসভা BTC ইলেকশ্যন, এছেম্বলি ইলেকশ্যন, এইবিলাক আমি কেনেকৈ কংগ্ৰেছক আগুৱাই নিব পাৰোঁ সেইটো দিশত, সেইটো কাৰণে এটা পৰ্যালোচনা কৰিবৰ কাৰণে আমি ইয়াত একত্ৰিত হৈছোঁ। ইতিমধ্যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে যিটো আপোনালোকৰ দলৰ পৰা প্ৰাৰ্থীটোৰ হিচাপে যিটো নাম চৰ্চাত আহি আছে গৰ্জন আৰু মোৰ নামটো আহিছে, কিন্তু সেই বস্তুটো মোৰ বা গৰ্জন মুছাহাৰীৰ নামটো চৰ্চাত আহিলেতো নহ'ব। AICCয়ে যিটো ছাৰ্ভে মতে তেওঁলোকৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টৰ ওপৰত বেছ কৰিব লাগিব। আৰু APCCৰ যিটো ছাৰ্ভে, এই APCC আৰু AICC ছাৰ্ভে মতে যিটো হ'ব সেইমতেহে কেণ্ডিডেট ঠিক হ'ব। এতিয়া মই বিচাৰিলে বা কোনোবাই বিচাৰিলে প্ৰাৰ্থিত্ব পাব বুলি কোনো কথা নাই। আৰু দলৰ যিটো আমাৰ নীতি নিয়ম আছে, সেই দলৰ নীতি নিয়ম আনি পেলাই মোক নিদিলেও মোক কোনোবা যদি বেলেগক দিয়ে তাৰ কাৰণে মই খাটিব লাগে, বা কোনোবা এজন পালেও দলীয়ভাৱে আমি নিশ্চয় এইটো আগুৱাই নিব লাগিব। গতিকে এই ক্ষেত্ৰত মোৰ বা কাৰোবাৰ ব্যক্তিগত ইচ্ছা আৰু আকাংক্ষাৰ ওপৰত নিৰ্ভৰ নকৰে, সেইটো AIC আৰু APCCৰ ছাৰ্ভে মতে হ'ব। ধৰি লওক যদি নিৰ্বাচিত কৰে আপোনাক সম্ভাৱ্য প্ৰাৰ্থী হিচাপে, আপুনি কেনেকুৱা আশা কৰিব পাৰে, কিহৰ স্বাৰ্থত ৰাইজে এইটো মই বুলিয়ে নহয়, কংগ্ৰেছ দলৰ পৰা যিজন ব্যক্তিক ইয়াত চিলেকশ্যন কৰিব, যিজন প্ৰাৰ্থী কেণ্ডিডেট হ'ব দলৰ, সেইজনক জিকোৱাৰ কাৰণে আমি দলীয়ভাৱে চেষ্টা কৰিব লাগিব। আৰু এইটো কথাত আমি ৰাইজক আশ্বাস দিব পাৰিম, কাৰণ কংগ্ৰেছৰ এতিয়া এই BJP চৰকাৰৰ যেতিয়া দুৰ্নীতি আজিৰ মুহূৰ্তত, তেওঁ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি তেওঁৰ পত্নী, তেওঁৰ পৰিয়ালে মানে গোটেই কিবাবিলাক স্বাৰ্থবিলাক গ্ৰাস কৰাৰ কাৰণে যিটো পলিচি তেওঁলোকৰ, সেই পলিচিবিলাক ৰাইজৰ আগত আমি দেখুৱাই দিম। আৰু চৰকাৰে যে সফল হ'ব পৰা নাই, ব্যৰ্থ হৈছে, আজি যিটো মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিটো একো কৰিব পৰা নাই, ৰোধ কৰিব পৰা নাই। যি ধৰণৰ চলি আছে, সেই যিটো ঋণাত্মক দিশ চৰকাৰখনৰ, সেই ঋণাত্মক দিশটো আমি ৰাইজৰ মাজলৈ লৈ যাম। আৰু ৰাইজে বুজি উঠাৰ পিছত এই ঋণাত্মক দিশত চলি থকা চৰকাৰখনক নিশ্চয় ৰাইজে সমৰ্থন দি দিব ন। আৰু তাৰ অল্টাৰনেটিভ কোন আছে? এতিয়া দুটা গোট বিভক্ত হৈছে, BJP লিড পলিটিকেল পাৰ্টি আৰু কংগ্ৰেছ লিড। তাৰমানে যুদ্ধখন কংগ্ৰেছ আৰু BJPৰ মাজতে হ'ব, কাৰণ AJP বা তেনেকৈ বিভিন্ন দলবিলাক BJPৰ লগত আছে, তেনেকৈ জাতীয় পৰিষদ বা তেনেকৈ বিভিন্ন দলবিলাক কংগ্ৰেছৰ লগত আছে। গতিকে দুটা ভাগত, দুটা খুঁটিত বিভক্ত হৈ আছে। এই দুটা খুঁটিৰ মাজত যুদ্ধ হ'ব। আৰু এই ক্ষেত্ৰত BJPৰ আজিৰ মুহূৰ্তৰ ঋণাত্মক দিশটো যথেষ্ট। গোটেই অল ইণ্ডিয়াতে, অকল অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে তেওঁলোকে যি ঋণাত্মকভাৱে কাম কৰিছে, ৰাইজে অতিষ্ঠ হৈছে। গতিকে BJPৰ বিকল্প কংগ্ৰেছ, চিম্পল ইকুৱেশ্যন। কি ক'ব, যিটো চৰ্চাত এইটোও আছে যে মানে BPF আৰু যিটো UPPL যিটো মিত্ৰজোঁট দল আছে, তেওঁলোকৰ দুটাৰ মাজতে মানে নহয়, এতিয়াতো UPPL আৰু BJP তেওঁলোকে কোৱালিশ্যন এটা গভৰ্ণমেণ্ট আণ্ডাৰষ্টেণ্ডিঙত হৈছে। আৰু BPFে এছেম্বলি ফ্ল'ৰত MLA বিলাকে ছাপৰ্ট দিছে, কিন্তু পলিটিকেল পাৰ্টি হিচাপে তেওঁলোকৰ মাজত কোনো এলায়েন্স নাই। আৰু BPFে আমি দেখিব পাইছোঁ, BPFে অলৰেডি কৈ আছে যে আমি এককভাৱে নিৰ্বাচনত যুঁজ কৰিম। গতিকে এতিয়া তেওঁলোকে কি সিদ্ধান্ত লয় এইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু গ্ৰাছ ৰুটত আমাৰ যিটো ৱৰ্কাৰ আছে, মই দেখিছোঁ ইমান বছৰেতো মই BTC অঞ্চলত সংগঠনৰ কাম কৰিছিলোঁ, পাৰ্টিৰ কাম, তেতিয়া কংগ্ৰেছৰ যথেষ্ট শক্তি দেখিছোঁ, গ্ৰাছ ৰুটত যথেষ্ট ৱৰ্কাৰ আছে। সেইখিনি অকণমান চেনেলাইজ কৰি পেলাই তেওঁলোকে যদি ষ্ট্ৰেংথটো বঢ়াই পেলাই আগুৱাই নিয়া যায়, তেতিয়াহ'লে কংগ্ৰেছ ইয়াত ফেক্টৰ, পাৰ্লিয়ামেণ্টত কংগ্ৰেছ ফেক্টৰ। আৰু অল্টাৰনেটিভ হিচাপে এতিয়া বেলেগ ফ'ৰ্চ কিন্তু নাই, কাৰণ BJPৰ যিটো ঋণাত্মক দিশ সেইটো ৰাইজে ইতিমধ্যে বুজি উঠিছে। কিমান দিন হিতাধিকাৰী কিমান সৃষ্টি কৰিব? ঋণ লৈ ৰাইজক ঋণত বন্ধকত থৈ পেলাই তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰিছে। এই হিতাধিকাৰীৰ ফলত জাতিটো সৰ্বনাশ হৈছেতো, যি জাতি জনগোষ্ঠীৰে নহওক কিয়। হিতাধিকাৰী সৃষ্টি হোৱাৰ লগে লগে মানুহ অকৰ্মণ্য হৈ গৈছে, নিকাম্মা হৈ গৈছে। এই যিটো ছিষ্টেমত চলিছে, সেইটোত এটা জাতি বৰ্তি নাথাকে, এখন দেশ ৰক্ষা কৰিব নোৱাৰে নহয়। আৰু তেনেকৈ যিবিলাক কৰ্মপদ্ধতি, এই কৰ্মপদ্ধতিৰে দেশ জাতি মাতি ভিতৰত ৰক্ষা কৰিব নোৱাৰে BJPয়ে। আৰু সেই কথাখিনি ইতিমধ্যে ৰাইজে উপলব্ধি কৰি উঠিছে। আৰু আমি ভাবিছোঁ যে আমাৰ যিহেতু আজিৰ মুহূৰ্তত ঋণাত্মক দিশ নাই কংগ্ৰেছৰ,
গতিকে আমি চৰকাৰ গঠন কৰিব পাৰিম আগন্তুক দিনা আৰু MP ইলেকশ্যনৰ আমি ভাল ফল অসমতে দেখুৱাব পাৰিম অকল কোকৰাঝাৰ বুলি নহয় গোটেই অসমতে